হঠাৎ মানুহগৰাকীৰ কি হৈ গ'ল চাওক। আমি ভিডিঅ' বনাই থকাৰ মাজতে মানুহগৰাকীৰ শৰীৰৰ পৰা কাটি নিজেই ওলাই গৈছে তেজ। কেনেকুৱা ঘটনা, আচৰিত। আপুনি কি ভাবে বাৰু? মইতো কোনোবাই কিবা কৰা বুলিয়েই ভাবোঁ। আমাৰ ঘৰলৈ চবেই ভয় কৰে, মাত্ৰ এই এগৰাকী মোৰ ভনী সম্বন্ধীয়, সিহঁত দুজনীয়ে যি আহে, বাকী আমাৰ ইয়াৰ মানুহ কোনোৱে নাই, চবেই ভয় কৰে। কাৰণে অদৃশ্য শক্তি যে হয় সেইটো মই চিয়'ৰ, মই 100%। কেনেকৈ ক'লে? কেনেকৈ ক'লে মানে কি, এতিয়া ক'বলৈ গ'লে মই এইটো ৰুমত আটাগুৰি মই ছটিয়াই থৈছোঁ। কলিয়াবৰত বহুত ডাঙৰ এটা ঘটনা সংঘটিত হৈছে। আপোনালোকে নিশ্চয় গম পাইছে যে এগৰাকী মহিলাৰ দেহত মানে আমি যেনেকৈ সেই ব্লেডেৰে আঁকি দিওঁ, ব্লেডেৰে মানে অকিয়াই দিলে যিটো চিন হয়, তেনেকুৱা সৰ্ব শৰীৰত মানে আপোনাৰ তেনেকুৱা চিন বহিবলৈ মানে ধৰিছে।